লৈছোঁ ঠেং আৰু মাংস ইয়াত টেষ্ট কৰি চাম। হেল্ল' নমস্কাৰ গাইছ, আপোনালোক সকলো ভালে আছে? মোৰ নেতা ভিতৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ওলাইছিলোঁ ৰাতিপুৱা 8মান বজাত, ভাবিছিলোঁ আজি ভোট দিব যাম বুলি। মামাক জিকাব লাগিব নহয়, ভোট দি যাম বুলি ভাবিছিলোঁ। ওলাইছিলোঁ, এতিয়া কি কৰিব গাইছ, মোৰ বসন্তীখন বেয়া হৈ গ'ল। এইখন মোৰ বসন্তী চকা ফুটি গ'ল। এয়া মোৰ বসন্তী লিক হৈ গ'ল। আৰু বসন্তীখন বনাব যাব লাগিব, আৰু ইয়াত বল গুটি লগাব লাগিব। ইয়াত বেয়া হৈ আছে। মই বসন্তীখন বনাই ল'ম, তাৰপিছত যাম ভোট দিবলৈ। আৰু বৰষুণটো বতৰো বেয়া, এতিয়া অকণমান মুকলি কৰিছে, তথাপিও বৰষুণ দি আছে। চাওক এটুপ দুটুপ পৰিয়ে আছে টিঙৰ পৰা। সেইদিনাখন দিয়া জেৱাখন এতিয়ালৈকে জপনাখন বনাব পৰা নাই, বনাম লাহে ধীৰে। আৰু এখন আমাৰ ফুলৰ বাগিচা, ফুল পুলি আছে আৰু কিবা কিবি চব্জি তব্জি আছে, বেঙেনা চেঙেনা কিবা কিবি নাজানো ইমান কি আছে। যাম প্ৰথমে 4খন বনাম, তাৰপিছত যাম ভোট দিবলৈ। মামাক জিকাব লাগিব নহয়, নহ'লে মামাক নিজিকালে বেয়া পাব মামাই ভাগিনহঁতক। যাম মামাক ভোট দি জিকাবলৈ, চাই থাকিব ভোট দিয়া জেগাত দেখাম। ফাইনেলি ভোট দি আহি পালোহি, আৰু ভিডিঅ' দেখাব নোৱাৰিলোঁ কাৰণ তাত মোবাইল এলাউড নাছিলে। মোবাইল জমা লৈ ল'লে, ভোট দি হোৱাৰ পিছতহে মোবাইল দিছে, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ বাহিৰত দৃশ্যবোৰ। সেইকাৰণে বেয়া নাপাব, দেখুৱাম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ। আৰু এতিয়া ভোক লাগিছে, এতিয়া ভাত পানী খাই লওঁ। খাই কৰি দোকানৰ ফালে অলপ ওলাই যাম। ঘৰত পাচলি নাই, কিবা কিবি কেইটামান আনিব যাব লাগিব। চাই থাকিব, আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাব। ফাইনেলি গাইছ বজাৰ কৰি আহি গ'লোঁ। এতিয়া বজাৰ কৰা দেখুওৱা নহ'ল আপোনালোকক গাইছ। এয়া মোনা ফুল কৰি লৈ আহিছোঁ, কি আনিছোঁ সকলো দেখাম, চাই থাকিব গাইছ। এতিয়া ঘৰ পালোহি বৰ্তমান। এয়া বজাৰৰ মোনা। কোন প্ৰথমে এইটো কোমোৰা জালি, আমি এইটো কোমোৰা জালি বুলি কওঁ। আৰু কিছুমানে ঢেৰ কিবা কিবি নাম কয় নাজানো, আৰু বহুত কিছুমান নাম জানো, সেইটো নাম ক'ব গ'লে আপোনালোকে আকৌ কমেণ্টত মোক বেয়া ভালে ক'ব, সেইকাৰণে কোৱা নাই। এইটো আপোনালোকৰ ফালে কি বুলি কয় এটা জনাব কমেণ্ট কৰি। এটা আমি কোমোৰা জালি বুলি কওঁ। এজনে আছে মোৰ ল'ৰাটোৰ কাৰণে হাগিছ এটা আনিছোঁ। ইয়াত আছে হালধি, বিস্কুট, আটা, চেনি, এইফালে মছলা, ভেন্দি, বিলাহী। এইটো ঠুঙাটো আছে মাংস, এই ঠুঙাটো আছে মাংস ঠেং, এয়া ঠেং মাংস। ইয়াতো ঠুঙাটো আছে, আৰু এইটো ঠুঙাটো আছে মাংস। সেইখিনি বজাৰ, আজি সকলোখিনি বজাৰ। আৰু আজি মই নিজে বনাম, আজি ৰুটি বনাম, মাংস বনাম। চাই থাকিব মোৰ ভিডিঅ'টো, চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে স্কিপ নকৰিব, সম্পূৰ্ণ চাব ভিডিঅ'বিলাক। আৰু মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়াহে মই আপোনালোকে মৰম দিলেহে মই মৰম পাম, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকে মৰম নিদিলে মই কেনেকৈ আগবাঢ়ি যাম কওক বাৰু গাইজ। আপোনালোকে মৰম দিব, তেতিয়াহে মই যাতে আৰু ভাল ভিডিঅ' দিব পাৰিম, আগ্ৰহ কৰিব পাৰিম। এতিয়া বনাম, চাই থাকিব, দেখুৱাই আছোঁ। ফাইনেলি গাইজ এতিয়া পাকত বহি ল'লোঁ মাংস বনাবৰ কাৰণে। এতিয়া মছলা চব, তেল মছলা চব গৰম হৈ আছে। মানে ইয়াত সকলোখিনি আজি মছলা দিছোঁ, আজি বনাম বুলি ভাবিছোঁ বেলেগ ষ্টাইলত। আৰু এইফালে গাইছ এয়া আলু আৰু মাংস, আৰু দিছে ঠেং, 1 2 3 4টা ঠেং, 1টা 2টা 3টা 4টা ঠেং আৰু আলু মাংস। এতিয়া বনাম, দেখাওঁ আপোনালোকক, চাই থাকিব। আৰু লগত ৰুটি বনাম, সকলোখিনি চাই থাকিব। আজি মই বনাম চব, আপোনালোকক চাই থাকক, দেখুৱাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। ফাইনেলি গাইছ মাংস লুটো কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব। চাওক গাইছ মাংস, ইয়াত ঠেং চেং আছে। এতিয়া মই অকণমান নিমখ টেষ্ট কৰিবৰ কাৰণে উলিয়াই লৈছোঁ। চাওক গাইছ, এয়া ঠেং আৰু মাংস, আলু কেইডোখৰমান লৈছোঁ। আৰু লগতে আমাৰ মায়ে আটা মাৰি আছে। এয়া আজি মাংস আৰু ৰুটি খাম। আৰু এইফালে আমাৰ পাপা মানে ক'ত উঠিছে চাওক গাইছ, আমাৰ পাপা মানে ক'ত উঠিছে চাওক, ভয়ে খাই আছে। এয়া কান্দিছে, এই পিয়াখনৰ ওপৰত উঠি আছে, নামিব পৰা নাই। মই নামি মোৰ দেৰটা মানুহ নামিব, মোৰ পাপা আমাৰ পাপা নামি গ'ল। এতিয়া
ভয় খাই আছিলে এয়া এতিয়া আমাৰ মোৰ পাপা মানুহ মোৰ ল'ৰাটো দেই গাইছ এয়া মোৰ ল'ৰা হাই কৈ দে বাবা বাবা তেতিয়া এয়া গাঁৱলীয়া ব্লগত এনেকুৱা ভিডিঅ' আহি থাকিব আৰু কি ক'ব আৰু ভিডিঅ' বনাব মন যোৱা নাই তথাপি বনাইছোঁ কাৰণ মোৰ ভিডিঅ'বিলাক আপোনালোক বহুত মানুহে নাচায় ভিউজে নাহে মোৰ ভিডিঅ' তথাপি বনাবলৈ মন নাই তথাপি বনাইছোঁ আৰু কি কৰিব উপায় নাই ন সেইকাৰণে বনাইছোঁ আৰু ভিউজ চিউজ নাহে এতিয়া এয়া লৈছোঁ ঠেং আৰু এই মাংস এতিয়া টেষ্ট কৰি চাম এইফালে আমাৰ লগত পাপা মানুহ আহিছে পাপা মানুহ খাওঁ বুলি কৈছে তাক দি চাওঁ প্ৰথমে খাই নাখায় বল খেলিবা পাপা বল খেলিবা মোৰ গোঁসাই বল খেলিব বা ধিচ মই ধিচ কৰি দিছোঁ দেই ধিচ এই ঠেঙে ধিচ কৰি দিছোঁ বুঢ়া ঠেঙে চাওঁ ধিচ ড্ৰ হ'ল খোৱা ভয় খালেও মোৰ পাপা মানুহে ভয় খালে এতিয়া গাইজ চাওক মই খাই চাওঁ কেনেকুৱা লাগে কেনেকুৱা বনিছে নিজে বনাইছোঁ এতিয়া টেষ্টিক এটা কৰি চাব লাগিব ন গাইজ ধুনীয়া আছে খোৱাটো ৰুটিৰ লগত আৰু ধুনীয়া বেছি সাজিব কাৰণ আজি ৰুটি আৰু মাংস খাম ধুনীয়া সাজিব আল্টিমেট গাইজ আল্টিমেট কৈছে আল্টিমেট ধুনীয়া আছে খাই এইফালে আমাৰ পাপা মানুহে চাওক কি কৰি আছে জটৰ লগত খেলি আছে পাপা মানুহ জটৰ লগত খেলি আছে আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব দেখিও যাতে আনদেখা নকৰিব চাব ভাল লাগিলে লাইক কৰি দিব যদি বেয়া লাগে ডিছলাইক কৰি দিব তথাপিও ভিডিঅ'টো এবাৰ চাব যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব লগতে যদি বেয়া লাগে ডিছলাইক কৰি দিব যোৱাকালি মাংসৰ ৰুটি বনোৱা গাইজ দেখাব নোৱাৰিলোঁ কাৰণ গাটো বহুত বেয়া লাগি আছিলে সেইকাৰণে মই শুই থাকিলোঁ আৰু এতিয়া ঔষধ পাতি খাই অলপ ভাল পাইছোঁ কালি ৰাতিয়ে খালোঁ ঔষধ পাতি খাই এতিয়া অলপ গাটো আৰাম পাইছোঁ সেইকাৰণে এতিয়া অলপ ওলাই আহিছোঁ পদূলি ফাললৈ বেয়া নহ'ব দেখাব নোৱাৰিলোঁ আৰু মোৰ ভিডিঅ'বিলাক চাব আপোনালোকে কেনেকুৱা পায় মোৰ ভিডিঅ'বিলাক চাই এটা কমেণ্ট কৰি জনাব এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ এয়া গাঁৱলীয়া ৰাস্তা ইয়াৰ লগতে আছে স্কুল নামঘৰ নাট্যচূড়া লাইব্ৰেৰী এই আমাৰ গাঁৱলীয়া পৰিৱেশ ৰাস্তা আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মৰম দিব তেতিয়াহে যাতে মই আৰু আগুৱাই যাব পাৰিম আজিলৈ ইমানতে সামৰণি মাৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'লৈ আজিলৈ বাই বাই